হেল্ল' বন্ধুসকল, আজি মই তাৰমানে অলপ ফেচবুকৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। যিহেতু আজিকালি চবেইতো ফেচবুকটো ব্যৱহাৰ কৰিয়ে থাকে। সকলোৰে পৰিচিত ফেচবুক বুলি ক'লে সকলোৱে জানে ইয়াৰ ব্যৱহাৰ কি। সকলো বিষয়ে সকলো বস্তুৱে জানে তাৰমানে ফেচবুক। আৰু লগতে আজিকালিতো বেলেগ কাম নকৰিলেও কেৱল ফটো এখন উঠিলে সেই ফটোখন ফেচবুকত দিবলৈ কেতিয়াও নাপাহৰে। এই কামটো সকলোৱে কৰে। বা ফেচবুকত কমেণ্ট চাবলৈ বা তেওঁৰ ফটোত কিমান লাইক আহিলে এইবিলাক কৰিবলৈ কেতিয়াও নাপাহৰে। লগতে বেলেগৰ ফটো চাবলৈ বা তাৰ ওপৰত কোনো ধৰণৰ কমেণ্ট দিবলৈ, শ্বেয়াৰ কৰিবলৈ কোনো ধৰণৰ নাপাহৰে। কিন্তু এই বস্তুটো বহুতে নাজানে যে কি ফেচবুকটো কোনে উলিয়াইছিল, কেতিয়া উলিয়াইছিল বা কেনেকৈ উলিয়াইছিল, সেই ফেচবুকৰ বিষয়ে হয়তো বহুতেই নাজানে। সেইকাৰণে মই ভাবিলোঁ আজি ফেচবুকটো কেনেকৈ উলিয়ালে তাকে অলপ মই ক'বলৈ বিচাৰিছোঁ। বলকচোন অলপ মই আপোনালোকক বুজাবলৈ অলপ চেষ্টা কৰোঁ যে ফেচবুকটো কেনেকৈ উলিয়ালে, কেনেকৈ কি কৰিলে বা কোনে উলিয়ালে কেতিয়া। বলকচোন এতিয়া অলপমান বুজাবলৈ চেষ্টা কৰোঁ। ফেচবুকটো মাৰ্ক জুকাৰবাৰ্গে উলিয়াইছিল। মাৰ্ক জুকাৰবাৰ্গৰ 14 মে 1984 চনত জন্ম হৈছিল তেওঁ। আৰু মাৰ্ক জুকাৰবাৰ্গৰ সৰুৰ প্ৰতি কম্পিউটাৰত বহুত ইণ্টাৰেষ্ট আছিল। তেওঁৰ কম্পিউটাৰত কোনো ধৰণৰ ফিল্ম চাব, কিবা যিকোনো কাম কৰিবলৈ তেওঁৰ মাৰ্ক জুকাৰবাৰ্গৰ বহুতো ইণ্টাৰেষ্ট আছিল। সেইকাৰণে দেউতাকে তেওঁক কম্পিউটাৰৰ বিষয়ে বা কম্পিউটাৰ কেনেকৈ চলায় এইবিলাক তেওঁক দেউতাকে শিকাই দিছিল। তাৰ পিছত কিন্তু মাৰ্ক জুকাৰবাৰ্গে দেউতাকক কম্পিউটাৰৰ বিষয়ে এনেকুৱা কিবা কানি প্ৰশ্ন সোধে যে দেউতাকে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ সক্ষম নহয়। সেইবাবে দেউতাকে কম্পিউটাৰ মাৰ্ক জুকাৰবাৰ্গক কম্পিউটাৰ শিকাৰ বাবে এজন মাষ্টৰ শিক্ষক এজনক ঘৰতে মাতি আনি তাক শিকাবলৈ দিছিল। কিন্তু তেওঁ মাৰ্ক জুকাৰবাৰ্গক কম্পিউটাৰ শিকায়। কিন্তু মাৰ্ক জুকাৰবাৰ্গে শিক্ষকজনক এনেকুৱা কিবা কানি প্ৰশ্ন সোধে যে শিক্ষকজনক সেই উত্তৰ দিবলৈ সক্ষম নহয়। লাহে লাহে তেওঁ কম্পিউটাৰৰ প্ৰতি বহুত ইণ্টাৰেষ্ট হৈ গ'ল। লাহে লাহে তেওঁ কম্পিউটাৰৰ অভিজ্ঞতা আৰু ল'বলৈ চেষ্টা কৰি থাকিল। তাৰপিছত তেওঁৰ 12 বছৰ বয়সত তেওঁ কি কৰিলে, নিজে এটা জিঅ'নেট নামৰ মেছেঞ্জাৰ এটা বনাইছিল। জিঅ'নেটৰ ব্যৱহাৰ কৰিছিল কি, দেউতাকে যেতিয়া ক্লিনিকলৈ যায় তেতিয়া দেউতাকৰ লগত কথা পাতিবৰ বাবে জিঅ'নেটৰ ব্যৱহাৰ কৰিছিল। আপোনালোকে ভাবি চাওকচোন, তেওঁৰ বুদ্ধি ইমানেই প্ৰখৰ আছিল যে আমি য'ত 12 বছৰ বয়সত গেম খেলিবলৈ, ফুৰিবলৈ, কিবা কানি কৰিবলৈ বা চিপছ খাবলৈ আমি ঘূৰি থাকোঁ, কিবা কৰোঁ, সেই সময়ত তেওঁ নিজে এটা মেছেঞ্জাৰ জিঅ'নেট নামৰ মেছেঞ্জাৰ এটা সৃষ্টি কৰিছিল বা বনাইছিল। আপোনালোকে ভাবচোন তেওঁৰ কেনেকুৱা এটা প্ৰখৰ বুদ্ধি আছিল। তেওঁ আমি য'ত গেম খেলা বা চিন্তা কৰি থাকোঁ, ভাবি থাকোঁ, সেই সময়ত তেওঁ কি কৰিছিল, সেই গেমটো সৃষ্টি কৰিছিল। আমি যিটো গেম খেলাবলৈ চেষ্টা কৰি থাকোঁ তেতিয়া সেই সময়ত তেওঁ গেমটোহে সৃষ্টি কৰিছিল। তাৰপিছত কি কৰিলে, লাহে লাহে তেওঁ হাৱাৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন ল'লে। আৰু তেওঁৰ হাৱাৰ্ড ইউনিভাৰ্চিটিটো বুদ্ধি ইমানেই প্ৰখৰ আছিল থকাৰ বাবে তেওঁক কি কৰিছিল, সকলোৱে পাৰ্গত বুলি মাতিছিল। তাৰপিছত এনেকৈ সকলোৱে তেওঁক পাৰ্গত বুলিয়ে মাতি থাকে। তাৰপিছত কি কৰিলে, হাৱাৰ্ড ইউনিভাৰ্চিটিত বা সকলো ইউনিভাৰ্চিটিতে এখন বুক থাকে, ফেচবুক নামৰ বুক এখন থাকে। সেই বুকখনত আকৌ কি কৰিলে, সকলোৰে ডিটেইলছ থাকে, য'ত ফটো এখনো থাকে বা সকলো ডিটেইলছ থাকে। তাৰে ওপৰত ভাবি পেলাই সি নিজে ভাবিলে যে মই ৱেবছাইট এটা বনাবৰ বাবে সি ভাবিছিল। কিন্তু আকৌ যেতিয়া ভাবিছিল, সেই নতুনকৈ এটা ৱেবছাইট বনালে যে কি ফেচমেচ ৱেবছাইট বনাইছিল। আৰু এই ফেচমেচ ৱেবছাইটটোৰ ব্যৱহাৰ এনেকৈ কৰিছিল যে সি কলেজৰ ল'ৰা আৰু ছোৱালীৰ ফটোবিলাক সন্মুখত আনিছিল, আনি পেলাই কোনটো বেছি ধুনীয়া বা কোনটো বেছি ধুনীয়া নহয় এইটোক কম্পেয়াৰ কৰিছিল। কম্পেয়াৰ কৰাৰ বাবে এই ৱেবছাইটটো সি ব্যৱহাৰ কৰিছিল। আৰু এই ৱেবছাইটটোৰ পৰা সি ছোৱালীবিলাকৰ ফটোবিলাক এক্সট্ৰা চাইড কৰিবৰ বাবে কি হাৱাৰ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইটটো সি হেক কৰিছিল। আৰু এই ৱেবছাইটটো
সেই যিটো ৱেবছাইট মানে হেক কৰিছিল সেই ৱেবছাইটটো কি সকলোৱে ষ্ট্ৰং ৱেবছাইট বুলি মানিছিল। আৰু এই ৱেবছাইটটো কি হ'ল, যেতিয়া ফেচমেচ ৱেবছাইটটো বনালে এই ৱেবছাইটটো হাৱাৰ্ড ইউনিভাৰ্চিটিত জনপ্ৰিয়তা লাভ কৰিছিল। কিন্তু তাৰে কিছুমান ছোৱালীবিলাকে এগেইনষ্ট কৰিছিল, মানে বিৰোধিতা কৰাৰ বাবে এই ৱেবছাইটটোৰ তেওঁ গালি খাব লগা হৈছিল। আৰু 2004 চনত কি কৰিলে, নতুনকৈ দ্য ফেচবুক ৱেবছাইট এটা সৃষ্টি কৰিছিল। যেতিয়া দ্য ফেচবুক নামৰ ৱেবছাইট এটা বনাইছিল আৰু এই ৱেবছাইটটো হাৱাৰ্ড ইউনিভাৰ্চিটিয়ে প্ৰথমতে জনপ্ৰিয়তা লাভ কৰিছিল। তাৰপিছত লাহে লাহে বেলেগ ইউনিভাৰ্চিটিত জনপ্ৰিয়তা লাভ কৰিলে। জনপ্ৰিয়তা লাভ কৰাৰ পিছত কি ভাবিলে যে অকল এই এনেকৈ ল'ৰা ছোৱালীৰ মাজতে এই দ্য ফেচবুক নামটো ৱেবছাইটটো চলি থাকিলে নহ'ব, পৃথিৱীৰ সকলো মানুহে এই ৱেবছাইটটো ব্যৱহাৰ কৰিব পাৰিব। সেইকাৰণে সি ব্যৱহাৰ কৰাৰ কথা ভাবি পেলাই সি আধাতে কলেজ বাদ দি সি নতুনকৈ এই ৱেবছাইটটোৰ ওপৰত ৰিচাৰ্চ কৰি উঠি কেইটামান টিম মানুহৰ লগত লগ লাগি টিম এটা বনাই ৱেবছাইটটোৰ বাবে কাম কৰিবলৈ ল'লে। আৰু কাম কৰাৰ পিছত 2005 চনত এই ৱেবছাইট দ্য ফেচবুক ৱেবছাইটটোৰ নামটো সলাই অনলি ফেচবুক নাম দি দিলে। আৰু লাহে লাহে 2007 চনত কি হ'ল, বিজনেছ পেজ বা প্ৰফাইল পিকচাৰ এইগিলাখন লাখৰো অধিক হৈ পৰিছিল। আৰু লাহে লাহে গৈ 2011 চনত এই ৱেবছাইটটো দ্য ফেচবুক ৱেবছাইটটো সকলোতকৈ ষ্ট্ৰং ৱেবছাইট বা বিখ্যাত ৱেবছাইট বুলি মানিছিল। আৰু তাৰপিছত তাকে 11 চনতে মানে মাৰ্ক জুকাৰবাৰ্গক ইণ্টাৰনেটৰ ৰজা বুলি কৈছিল। আৰু যেতিয়া এই ফেচবুক ৱেবছাইটটো বনাইছিল, মাৰ্ক জুকাৰবাৰ্গৰ মাত্ৰ 19 বছৰ বয়সহে হৈছিল। 19 বছৰ বয়সতে তেওঁ এনেকুৱা এটা ৱেবছাইট বনাবলৈ সক্ষম হৈছিল। আৰু লাষ্টত মই এইটোৱে ক'ব বিচাৰোঁ যে যিহেতু নিজৰ মনত আত্মবিশ্বাস বা আশা থাকিলে কোনো এটা কামত নিশ্চয় সফলতা লাভ কৰিব পাৰিমেই। আৰু লগতে এইটোৱে ক'ব বিচাৰোঁ যে যিসকলে এইটো ভিডিঅ' চাইছে সেই বহুমূলীয়া সময় খৰচ কৰিলে সেইসকলক মোৰ ফালৰ পৰা এটি ধন্যবাদ জনাইছোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব।